ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ৪থ মান শ্ৰেণীৰ নতুন বিজ্ঞান কিতাপখনৰ অধ্যায় ২ নম্বৰৰ আজি শিল, মাটি আৰু খনিজ পদাৰ্থৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকৰ এই পাঠটিৰ প্ৰশ্ন উত্তৰবোৰ কিমানৰ আছে? ১ৰ পৰা ১৭ নম্বৰলৈ আছে। যথেষ্ট প্ৰশ্ন উত্তৰ আছে, মই গোটেইবোৰেই দি দিম, তোমালোকে চাই ল'বা। তোমালোকে মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ছাবস্ক্ৰাইব কৰিলে তোমালোকে ভিডিঅ'বোৰ আগতীয়াকৈ পাই থাকিবা। ইয়াৰ প্ৰথমটো দিছে শিল কেই প্ৰকাৰ আৰু কি কি? আমি লিখিম শিল প্ৰধানতঃ ৩ প্ৰকাৰৰ: আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। আগ্নেয় শিলৰ বিষয়ে চমুকৈ লিখা। পৃথিৱীৰ ভিতৰি ভাগত থকা মেগমা বা গলিত পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহে। এইবোৰক লাভা বোলে। এই লাভাবোৰ চাৰিওফালে বৈ গৈ চেঁচা হয় আৰু টান শিলত পৰিণত হয়। এনে শিলবোৰকেই আগ্নেয় শিল বোলে। বুজি পাইছানে? পৃথিৱীৰ ভিতৰি ভাগত কিছুমান পদাৰ্থ থাকে, গলি থকা পদাৰ্থ, সেইবোৰক আমি মেগমা বুলি কওঁ। এই মেগমাবোৰ কি হয়, কেতিয়াবা আমাৰ ভিতৰত বিস্ফোৰণ ঘটি বাহিৰলৈ ওলাই আহে। সেইটোক কয় আগ্নেয়গিৰি বিস্ফোৰণ, আৰু তেতিয়া সেই ওলাই অহাবোৰক কয় লাভা। এই লাভাবোৰ যেতিয়া চাৰিওফালে বৈ গৈ এটা সময় বহুত দিনৰ পিছত এইবোৰ চেঁচা হৈ যায়। চেঁচা হৈ টান শিললৈ পৰিণত হয়। এদিনত নহয় দেই, বহু বছৰৰ পিছত এইবোৰ টান শিললৈ পৰিণত হয়। এই শিলবোৰক আমি কি বুলি কওঁ? আগ্নেয় শিল। তাৰপিছত দিছে মাটি কেই প্ৰকাৰৰ মাটি কেনেকৈ সৃষ্টি হয়। ৩ নম্বৰ প্ৰশ্নটো দিছে মাটি কেনেকৈ সৃষ্টি হয়। আমি লিখিম যে সূৰ্যৰ তাপ, ৰাতিৰ ঠাণ্ডা আৰু পানী আদি বিভিন্ন কাৰণত শিলবোৰ ফাট মেলি গুৰি হয়। এই শিলৰ ধূলি বালিৰ লগত মৰা পচা জীৱবোৰ মিহলি হৈ মাটি সৃষ্টি হয়। তাৰমানে শিলবোৰত সূৰ্যৰ পোহৰ পৰি, বহুত তাপ পৰি আৰু ৰাতি আকৌ ঠাণ্ডা হৈ থকাৰ ফলত সেইবোৰ ফাট মেলে। আকৌ পানীৰ বিভিন্ন ধৰণৰ খুন্দা খায় বা সেই ফাকবিলাকৰ মাজত পানী সোমাই কি হয়, ঠাণ্ডা হ'লে বৰফলৈ পৰিণত হয়। তাৰ ফলত কি হয়, বৰফ হোৱাৰ লগে ঠাইখিনি বহল হৈ যায়, আয়তন বাঢ়ি যায়। তাৰ ফলতো শিলবোৰ ফাট মেলি গুৰি হয়। আৰু এই গুৰি হোৱা শিলবোৰৰ ধূলিবোৰৰ লগত আমাৰ জীৱ-জন্তুবিলাক মৰা জীৱ-জন্তুবোৰৰ মৃতদেহবোৰ লগ লাগি সেইবোৰ মিহি হৈ যায় আৰু সেইবোৰ মাটিলৈ কি হয়, সৃষ্টি হয়। মাটি স্থানান্তৰিত হোৱা 3টা কাৰণ। তাৰমানে মাটি কেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ সলনি হয়, তাৰ 3টা আমাক কাৰণ লিখিব দিছে। সেই আমি 3টা কাৰণ লিখিছোঁ, কিতাপত আছে। বৰষুণ আৰু জান-জুৰিৰ ফলত মাটি স্থানান্তৰিত হয়। প্ৰবল বৰষুণৰ ফলত পাহাৰৰ মাটি খহি সমান ঠাইত জমা হয়। সমান ঠাই হ'ব লাগিছিল এইখিনি। সমান তাৰমানে কৈছে বৰষুণ বা জান-জুৰিৰ পৰা বৈ অহা পানীবোৰ বহুত জোৰত আহে। প্ৰবল জোৰত অহাৰ ফলত কি হয়, বৰষুণৰ পানী যেতিয়া লাহে লাহে দিলেও বা জোৰত দিলেও কি হয়, পাহাৰৰ মাটিবোৰ এটা সময়ত খহি যায়। আৰু সেই খহি যোৱাৰ ফলত কি হয়, ওপৰৰ মাটিবোৰ সমান ঠাইলৈ গুচি আহে। তাৰ ফলত মাটি ঠাই সলনি হয়, স্থানান্তৰিত হয়। বতাহেও মাটি স্থানান্তৰিত কৰে। বতাহে এঠাইৰ পৰা মাটি উৰুৱাই আন ঠাইলৈ লৈ যায়। এইটো বুজিয়ে পাইছা। আৰু মানুহে ঘৰ, বাৰী, ৰাস্তা ঘাট আদিবোৰ সজাবলৈ এঠাইৰ মাটি আন ঠাইলৈ স্থানান্তৰিত কৰে। যেনে আমি ঘৰ বনাইছোঁ, আজি ঘৰটোৰ কাৰণে মাটি লগা হৈছে, আমি বহুত দূৰৰ পৰা লৈ আহিব, ৰাস্তা বনাইছোঁ, বহুত দূৰৰ ঠাইৰ পৰা আমি মাটি লৈ আহি আমি সেইবোৰ ব্যৱহাৰ কৰিছোঁ। সেই মাটিবোৰ ক'লৈ আহিছে, আমাৰ ঠাইলৈ গুচি আহিছে, স্থানান্তৰিত হৈছে। তাৰপিছত দিছে শিলৰ মাজে মাজে পানী জমা হ'লে তেনে শিল ফাটিব পাৰে। কিয়? শিলৰ মাজে মাজে পানী জমা হ'লে শিলবোৰ ফাটি যায়। ইয়াৰ কাৰণটো হ'ল শিলৰ ফাঁটবোৰত পানী সোমাই আৰু সেইবোৰ চেঁচা হ'লে বৰফলৈ ৰূপান্তৰিত হয় বা সলনি হয়। পানীতকৈ বৰফৰ আয়তন বেছি হয়। তাৰ ফলত শিলবোৰত হেঁচা পৰি শিলবোৰ ফাটি যায়। তাৰমানে কৈছে যে শিলবোৰত মাজে মাজে কি হয়,
মাছ যিবিলাক ফাঁকত আমাৰ কি হয় অলপ ফাঁক থাকিলে তাত পানী সোমাই যায়, নিগৰি সোমাই যায়। সেই শিল পানীবোৰ কি হয়, পানী সোমোৱাৰ ফলত পানীবোৰ ঠাণ্ডা হৈ বৰফ হয়। বৰফ হোৱাৰ লগে লগে শিলৰ পানীৰ আয়তনটো যেনেকুৱা কম আৰু বৰফৰ আয়তনটো বাঢ়ি যোৱাৰ ফলত হেঁচা খাই শিলবোৰ কি হয় ফাট মেলি যায়। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আগৰ ভিডিঅ'বোৰ মই নেক্সট ভিডিঅ'ত দি আছোঁ, আগৰ প্ৰশ্নোত্তৰবোৰ।